আজি আমি अखिल असम भोजपुरी परिषद गोलाघाट डिस्ट्रिक्टर আজি আমি प्रेस मीट दिसो। আমি प्रेस मीट সেইকাৰণে দিবলগীয়া হ'ল যে যোৱা 6 তাৰিখে আমাৰ ধনশী মহকুমা উৰিয়াম ঘাটৰ ওচৰত লক্ষীপথাৰ গাঁৱৰ মহিলা এগৰাকী আমাৰ সংগীতা শাহ আছিলে। তেওঁ এজন মুনীন্দ্ৰ শইকীয়া মানুহজনক 2,50,000 টকা তামোল বাবদ দিছিলে। দিয়াৰ পাছত আগতে দিছিলে, কিন্তু সেই 6 তাৰিখে কি কৰিলে, বহুত দিন বিচাৰি বিচাৰি দিয়া নাই। তাৰপিছত সেইদিনা মুনীন্দ্ৰ শইকীয়া মানুহজনে তেওঁৰ ভাগিনাক সংগীতা শাহু ঘৰত পঠাইছে যে যা মাতি আন, আমি পইচাটো আজি তাক দি দিম। সেই সংক্ৰান্তত এই মহিলাগৰাকী সংগীতা শাহজনী মহিলাগৰাকী মুনীন্দ্ৰ শইকীয়া ঘৰত 8:15-20 মানত ঘৰৰ পৰা ওলাই গৈছে। ওলাই যোৱাৰ পাছত আৰু ওলাই যোৱা সময়ত তাৰ গাঁওবুঢ়া, এই গাঁওবুঢ়া এই বৰবিলৰ যিটো গাঁওবুঢ়া, এই গাঁওবুঢ়াক ফোন কৰি পেলাই কৈছে যে মই গৈ আছোঁ, গাঁওবুঢ়া দা আপুনি থাকিব, আপোনাৰ লগতে আমি তেওঁৰ ঘৰত যাম, পইচাটো আজি দিব বুলি। আৰু সেই পইচাটো কাগজ গাঁওবুঢ়াই লিখি দিছিলে এই মহিলাগৰাকীক। কিন্তু গাঁওবুঢ়াজন যেতিয়া ছোৱালীজনী গৈছে, গাঁওবুঢ়াক বোলে পোৱা নাই, এনেকা বুলি গাঁওবুঢ়াক কৈছে পিছত। কিন্তু তাৰপিছত সেইদিনাৰ পৰা সন্ধান নাই মহিলাগৰাকী। তাৰপিছত আমি গম পালোঁ, ঘটনাটো এনেকা। তাৰপিছত তেওঁৰ মাকে আহি পেলাই থানাত আৰু ভাইকে আহি পেলাই উৰিয়ামঘাট থানাত এজাহাৰ দিলে পিছদিনা। আৰু পিছদিনা এজাহাৰ দিওঁতে যেতিয়া ওচিক সুধিবলৈ গৈছে যে মোৰ ছোৱালীজনী এইটো কাগজ লওক দৰখাস্ত আৰু অলপ বিচাৰি দিয়ক, কালিৰ পৰা আমাৰ ছোৱালীজনী নাই। তাৰপিছত ওচিজনৰ মন্তব্য এনেকা আছিলে যে ওচিজনে কৈছে, আৰু ছেকেণ্ড ওচিও আছিলে তাত, বোলে কৈছে যে তোৰ ছোৱালী পইচা থকা মানুহ, কাৰোবাৰ লগত পলাই গ'ল নেকি, তই 24 ঘণ্টা হ'বলৈ দে, 24 ঘণ্টা হ'লেহে আমি বিচাৰিম, এতিয়াতো 24 ঘণ্টা হোৱাই নাই, তই যা তহঁতিও বিচাৰ, আমিও চাম, 24 ঘণ্টা হ'বলৈ দে, এনেকা বুলি মন্তব্য দিছে। তাৰপিছত তেওঁলোকে ভাগৰি গ'ল, গৈ 4 দিন 5 দিন হ'ল নাই। তাৰপিছত আমি 11 তাৰিখে আমি গৈ পেলাই আমি থানা ঘেৰাও কৰিলোঁ, গোলাঘাট জিলা আমি ডিষ্ট্ৰিক্ট কমিটিয়ে ভোজপুৰী পৰিষদ। তাৰপিছত সেইদিনা আমি থানা ঘেৰাও কৰি থকাতে প্ৰায় 3টামান বজাত SDPO ছাৰ আহিছে। আহি পেলাই তেওঁ আমাক থানাৰ ভিতৰত মাতি লৈ গ'ল। আমি গ'লোঁ, আলোচনা কৰিলোঁ। তেতিয়া তেওঁ আমাক জানিবলৈ দিয়ে যে আমি মুনীন্দ্ৰ শইকীয়া আৰু উমেশ ওৰাঙক আমি এৰেষ্ট কৰিছোঁ, আৰু তেওঁলোকে কনফেছ কৰিছে যে আমি ছোৱালীজনীক মহিলাগৰাকীক ডিঙি চিপি আমি হত্যা কৰিছোঁ বুলি, তেনেকৈ বুলি SDPO ছাৰে জানিবলৈ দিয়ে। তেতিয়া আমি এই
এতিয়া আমি তেওঁৰ বাইকো চাইছোঁ, তেওঁ ষ্টেটমেণ্ট থানাতে দিছে এই মুনীন্দ্ৰ শইকীয়া মানুহজনে, যে এইটো আমি পৰ্টেল নিউজত আমি চাবলৈ পাইছোঁ যে ডিঙি চেপি মাৰিছোঁ বুলি। গতিকে আমি সংগঠনৰ তৰফৰ পৰা ভোজপুৰী পৰিষদ গোলাঘাট ডিষ্ট্ৰিক্ট কমিটি আমি তেওঁৰ ফাঁচী দাবী আমি তুলিছোঁ আৰু ডিমাণ্ড দিছোঁ যে পুলিচ প্ৰশাসনে এনেকা মানে কেছটো মানে ইনভেষ্টিগেশ্যন কৰিব লাগে তন্নকে, যাতে আইনৰ সুৰুঙাত তেওঁ হাৰি নাযায়। তেওঁ ফাঁচী কাঠত যেনেকা ছোৱালীজনীক তেওঁ হত্যা কৰিছে তেনেকা তেওঁ মানে ফাঁচী কাঠগড়াত ওলমিব লাগিব, সেইটো আমি দাবী জনাইছোঁ পুলিচ প্ৰশাসনে। আৰু আমি SP ছাৰক কালি লগ কৰিছোঁ, SP ছাৰক আমি DGP ছাৰক আমি GP সিঙক আমি SP ছাৰৰ থ্ৰু আমি মেমৰেণ্ডাম দিছোঁ, দাবী দিছোঁ যে উৰিয়ামঘাট যিটো OC ছেকেণ্ড OC তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। তেওঁলোকে প্ৰথম পৰা যদি ইনিচিয়েটিভ লোৱা হ'লে আজি হয়তো ছোৱালীজনী এনেকুৱা ঘটনা নহ'বলৈও পালেহেঁতেন। গতিকে OCক মানে তৎকালে নিলম্বন কৰিব লাগে, সেইটো আমি দাবী দিছোঁ। আৰু তেওঁ মানে ফাঁচী সাজা হ'ব লাগে, তেনেকা প্ৰশাসনে যিটো আইনৰ কোনো সুৰুঙা নাথাকে তেনেকা তেওঁলোকে ইনকুৱাৰী কৰি এইটো বিহিত ব্যৱস্থা ল'বলৈ আমি অখিল অসম ভোজপুৰী পৰিষদ গোলাঘাট ডিষ্ট্ৰিক্ট কমিটিয়ে আমি দাবী জনাইছোঁ। 11 তাৰিখ যেতিয়া থানা ঘেৰাও কৰিছোঁ তাৰ আগৰলৈকে, আজি 11 তাৰিখ আগৰলৈকে পুলিচে একো মানে তদন্ত খৰখতীয়াকৈ একো কৰা নাছিলে। আমি যেতিয়া তেওঁলোকে 10 তাৰিখে গম পায়, আমি 10 তাৰিখে তাৰ ৰাইজে আৰু আমি গোলাঘাট আমি ডিষ্ট্ৰিক্ট কমিটিয়ে আমি ৰাইজৰ লগত আমি কথাখিনি বুজ লৈ পেলাই আমি থানা ঘেৰাও যেতিয়া আমি প্ৰগ্ৰামটো ল'লোঁ আৰু প্ৰশাসনক আমি দৃষ্টিগোচৰ কৰিম যিটো আমি সিদ্ধান্ত ল'লোঁ, সেইটো গম পাই পেলাইহে তেওঁলোকে 11 তাৰিখৰ পৰা অলপ তৎপৰ হৈছে আৰু এই মুনীন্দ্ৰ শইকীয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। নহ'লে আগৰলৈকে 11 তাৰিখ আগৰ পৰা মানে তেওঁলোকে একো ইনিচিয়েটিভ উৰিয়ামঘাট পুলিচে একো লোৱা নাছিলে। আৰু তাৰপিছতো এতিয়া আমি তাৰ মহিলাগৰাকীক যিটো ডেড বডি এতিয়ালৈ পোৱা নাই, সেইটো আমি এটা পুলিচ প্ৰশাসনক আমি দাবী জনাইছোঁ যাতে ডেড বডিটো যেনেকা হ'লেও বিচাৰিবলৈ NDRF লৈ পেলাই তেওঁলোকে বিচাৰি মানে উলিয়াব লাগে, সেইটো আমাৰ এটা দাবী আছে। উৰিয়ামঘাট হত্যাকাণ্ডৰ মূল অভিযুক্ত যি কেইগৰাকী আছিলে তেখেতলোকক পুলিচে আজিলৈকে সঠিক এটা আপোনাৰ তদন্তত আহিব পৰা নাই। কিয় আমি সন্দেহ কৰিবলগীয়া হৈছে? ইয়াৰ সন্দেহৰ পাছত আগৰ যিজন OC আৰু ছেকেণ্ড OC তেখেতলোকে বহু দিন ধৰি কোনো ৰকমৰ পদক্ষেপ নোলোৱাৰ বাবে আজি এই ঘটনাটো বহুত দিনলৈকে উপেক্ষিত হৈ আছে। কিয়নো আজি আপোনালোকে যোগেদি আমি জনাব বিচাৰিছোঁ যে যোৱাকালি কিবা দুটা পৰ্টেল আছিলে, পৰ্টেলত পুলিচ কাষ্টাডিত থকাৰ স্বত্বেও তেখেতে বাইট দিবলৈ পাইছে। মুনীন্দ্ৰ শইকীয়া যিটো হত্যাকাৰী, যিটো সংগীতা শ্বাহৰ হত্যাকাৰী, সেই বাইট দিবলৈকে থানাৰ পৰা পাইছে। তাৰ মানে ইয়াৰ পাছফালে আজি পুলিচ কাষ্টাডিৰ ভিতৰতো যদি তেখেতে বাইট দিবলৈ পায়, তাৰ মানে নিশ্চয় কিবা এটা ইয়াৰ ভিতৰত ৰহস্য সোমাই আছে। আজি পুলিচে দা বিচাৰি পাইছে, সেই ঘটনাটোৰ তদন্ত কৰোঁতে মাৰতুল বিচাৰি পাইছে, কিন্তু আজি সেই আপোনাৰ যিজন হত্যাকাৰী তেখেতে কৈছে ডিঙি চেপি হত্যা কৰিছোঁ। প্ৰকৃততে ডিঙি চেপি যদি হত্যা কৰিছিল তেতিয়াহ'লে আজি দা আৰু পুলিচৰ এই মাৰতুল কি যুক্তিত তেখেতলোকে বুটলি আনিলে সেই হাবি জংঘলৰ পৰা? আমাক তাৰ উত্তৰ লাগে আৰু তেখেতসকল উচিত তদন্ত কৰি উচিত শাস্তি দিব লাগে বুলি আমি আজি
ইয়াৰ পৰাই সদৌ অসম ভোজপুৰী পৰিষদ গোলাঘাট জিলা সমিতিয়ে দাবী জনাইছোঁ। আৰু এনেকুৱা পুলিচ অফিচাৰক নিলম্বিত কৰি আৰু তেখেতলোকক ইয়াৰ পৰা উৰিয়ামঘাট গোলাঘাট জিলাৰ পৰা বাহিৰ কৰিব লাগে বুলি আমি প্ৰশাসন বিষয়াক অনুৰোধ জনাইছোঁ। লগতে SDPO ছাৰক হওক, SP ছাৰে হওক, আমাৰ এই যি সংগীতা ছাৰ যি পৰিয়াল বা তেখেতৰ যিটো হত্যাকাৰী, তেখেতক উচিত তদন্ত কৰি সম্পূৰ্ণভাৱে ন্যায়িক পৰ্যায়ত আনি আৰু তেখেতক ফাঁচি দিব লাগে বুলি আমি আমাৰ ফালৰ পৰা দাবী জনাইছোঁ। আৰু ইয়াৰ অন্যথাই যদি আমি এই পৰ্যায়টো যদি আমি দেখিবলৈ পাওঁ যে ইয়াত অৱহেলা হৈছে, তেনেহ'লে আমি আগন্তুক দিনত আকৌ ধৰ্ণা কাৰ্যসূচী বা প্ৰতিবাদী সমদল উলিয়াবৰ কাৰণে আমি বাধ্য হৈ যাম। গোটেই ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ যিটো ভূমিকা হ'ব লাগিছিল, হয়, আৰক্ষীৰ ভূমিকাটো একদম তলৰ পৰ্যায়ত, নিম্ন পৰ্যায়ত হৈছে নেকি? আৰু গোপন বুজাবুজিৰ যিজন অভিযুক্ত আছিলে, অভিযুক্ত আৰু উৰিয়ামঘাট আৰক্ষী থানাৰ আৰক্ষী বিষয়াগৰাকীৰ সৈতে গোপন বুজাবুজিৰ পাছতে এনেকুৱা ধৰণৰ গোটেই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো লেহেমীয়া গতি চলাই দিছে নেকি? হয় হয় হয়, সেইটোৱে আজি নিশ্চয় আপোনালোকেও গম পাইছে যে আজি যদি গোপন বুজাবুজি বা লেহেমীয়া তদন্তৰ কাৰণটোৱে হৈছে যে আজি আমি দেখিবলৈ পাইছোঁ যেতিয়া আমাৰ সমাজে বা সংগঠনে সদৌ অসম ভোজপুৰী পৰিষদে যেতিয়া ধৰ্ণা প্ৰদৰ্শন কৰিলে 1 ঘণ্টাৰ পাছতে মূল অভিযুক্ত যি দুগৰাকীক ধৰি আনিলে সেইসকলক 1 ঘণ্টাৰ ভিতৰত ধৰিব পাৰিছে। আজি 6 তাৰিখৰ ঘটনা, ধৰিব পাৰিছে 11 তাৰিখে। ইমান দিন ক'ত আছিলে পুলিচ প্ৰশাসন? আজি SDPO ছাৰ সোমাবলগীয়া হৈছে, SP ছাৰ সোমাবলগীয়া হৈছে, তাৰ পিছত তেখেতলোকে ধৰা পৰাইছে। তাৰ মানে ইয়াৰ মাজত নিশ্চয় কিবা এটা আছে খুঁট, যিটো খুঁটৰ আইন যিটো খুঁট দেখিবলৈ আমি পাইছোঁ, এই খুঁটৰ জৰিয়তে এই হত্যাকাৰী হয়তো বাচি ওলাই যোৱাৰ এটা সম্ভাৱনা আছে। সেইটো যাতে নহওক, কেতিয়াও হ'ব নোৱাৰে, সেইটো তেখেতলোকক ফাঁচি দিবই লাগিব, নতুবা তেখেতলোকক আজীৱন কাৰাদণ্ড দিব লাগিব। তেতিয়াহে আমি শান্ত হৈ থাকিম, নহ'লে এনেকুৱা প্ৰতিবাদী কাৰ্যসূচী আমি আকৌ হাতত ল'ম।